এনেকৈ নতুনকৈ আপডেট কৰিব পাৰি তাৰ বাবে তোমালোকক মই ভিডিঅ' এতিয়া বনাই দেখুৱাইছোঁ। প্ৰথমতে তোমালোকে যিকোনো এটা ৱেব ব্ৰাউজাৰ যেনে ক্ৰম, ফায়াৰফক্স ব্ৰাউজাৰত অ'পেন কৰি তোমালোকে কৰিব পাৰিবা। মই কৰিছোঁ ফায়াৰফক্স ব্ৰাউজাৰৰ পৰা। প্ৰথমতে তোমালোকে শ্বেয়াৰ বাক্সত লিখি দিবা, মই যেনেকৈ লিখিছোঁ তেনেদৰে ই ডিষ্ট্ৰিক্ট আছাম এমট্ৰন বুলি লিখি দিবা। ই ডিষ্ট্ৰিক্ট লিখাৰ পিছত তোমালোকৰ পেজত দেখুৱাব, তাত মোৰ CIC ID আছে, আগতে লগ ইন কৰি ল'ব লাগিব। মই CIC ID ফালৰ পৰা তোমালোকক এপ্লাই কেনেকৈ কৰে তাকে কৰি দেখুৱাম। তোমালোকে ভিডিঅ'টো চাই থকা। কৰাৰ পাছত মই তেওঁলোকৰ হোম পেজত আহিলোঁ। হোম পেজত অহাৰ পিছত তেওঁলোকৰ চাই ল'বা ক'ত কি আছে, তাতে বনাব পাৰিবা, গোটেইবিলাক বস্তু বনাব পাৰে। মই তোমালোকক অনলি কাষ্ট চাৰ্টিফিকেটখনহে মই আপডেট কৰি দেখুৱাম। মই লগ ইন কৰি ল'লোঁ। মই কৰি লোৱাৰ পিছত ই ফ্ৰম অপশ্যনত যোৱাৰ পিছত তাত আছে ওলাব চাৰ্চ বাক্সত, তুমি চিলেক্ট কৰি ল'ব পাৰা, নতুবা চাৰ্চ মাৰি দিব পাৰা। মই বৰ্তমান চিলেক্ট কৰি লৈছোঁ কাষ্ট চাৰ্টিফিকেট বুলি। কাষ্ট চাৰ্টিফিকেট চিলেক্ট কৰাৰ পিছত তুমি অনলাইন প্ৰচেছত যাব পাৰিবা। অনলাইন কৰাৰ পিছত তাতে তলত আহিব ছাবমিট অনলাইন বটনত ক্লিক কৰাৰ পাছত তাতে উলিয়াব তোমালোকৰ জাতিৰ প্ৰমাণপত্ৰ নতুবা কাষ্ট চাৰ্টিফিকেট। তাতে তুমি কোনটো লেংগুৱেজত বনাব বিচৰা, আছামিজ, বড়ো এণ্ড বেংগলী আছে। তাৰপিছত মই আছামিজ চিলেক্ট কৰি লৈছোঁ। মই তেওঁক ST হয়, STP বুলি চিলেক্ট কৰি লৈছোঁ। আৰু নামটো হাত মই দি লৈছোঁ, লিখি লৈছোঁ আৰু তাৰ নামটো কেনেকৈ আছে এনেকৈ লিখি ল'ব। মই তেনেকৈ লিখি দি আছোঁ। লিখাৰ পিছত তাত আহিব তোমাৰ এইটো দিব লাগিব জেণ্ডাৰ কি, জেণ্ডাৰ তুমি কি হয়, ফিমেল নে মেল, যোনটো হয় সেইটো দি দিবা। তাৰপিছত আহিব তোমাৰ মোবাইল নম্বৰটো, মোবাইল নম্বৰটো লিখি দিবা। তাত যোনবিলাক ষ্টাৰ মাৰ্ক আছে সেইবিলাক মেণ্ডেটাৰী, সেইবিলাক দিবই লাগিব, নহ'লে আপোনালোকৰ কাম নহ'ব মানে। ইয়াত আছে পান নাম্বাৰ নিদিলেও হয়। ইমেইল ID যদি আছে দিব পাৰে, নিদিলেও নাই। তাৰপৰা এপিক মানে ভোটাৰ কাৰ্ডৰ নম্বৰটো, সেইটো পাৰিলে দিব লাগে, নিদিলেও নাই। তাৰপৰা মই আছে দি দিছোঁ। তাৰপৰা ডেট অফ বাৰ্থটো তোমালোকে চাই ল'বা, তাত বাৰ্থ চাৰ্টিফিকেট থাকিব পাৰে, নতুবা আধাৰ কাৰ্ড, পেন কাৰ্ড সেইমতে দি দিবা, যেনেকৈ আছে সেনেকৈ। তাতে মই চিলেক্ট কৰি লৈছোঁ তেখেতৰ। তাৰপৰা আহিব তোমাৰ দ্য কাষ্ট ট্ৰাইব কমিউনিটি, তেওঁ কোন কাষ্টৰ হয়, যোনটো কাষ্টৰ হয় সেইটো কাষ্টটো আপুনি চিলেক্ট কৰি দিবা তাত। তাৰপৰা কাষ্ট চিলেক্ট কৰাৰ পিছত ওপৰ শ্ৰেণী তাতে ভাগ থাকে, গম পাবাই তোমালোকে এইটো কোনটো ওপৰ শ্ৰেণী হয়, যেনে তোমাৰ উপাধিটো কি হয় সেইটো ছিষ্টেমত দি দিবা। তাৰপৰা আহি ল'ব তোমাৰ ফাদাৰ্ছ নেম যোৱাৰ পিছত মাদাৰ্ছ নেম বা মাতৃ নেম বা মাকৰ নাম, সেইটো জানে আৰু। সেইকেইটা লিখাৰ পাছত তুমি নেক্সটত স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছত আৰু দুটামান ভৰাব লাগিব তোমালোকৰ, মই ভৰাই লৈছোঁ আৰু চাই লোৱা। তাৰপৰা আহিব তোমাৰ ঠিকনাৰ প্ৰমাণ, এড্ৰেছ লাইন এণ্ড দ্য ফাৰ্ষ্ট লাইন। তাত লিখিলে লিখিব পৰা, নিলিখিলেও নাই, কোনো কথা নাই। তাত মই লিখি দিছোঁ। তাত নেক্সটত লিখিব পাৰে, নিলিখিলেও নাই। তাত ৰাজ্যখন আছে, তাত অসম লিখিব লাগিব। তাত আছে তোমাৰ জিলা, ডিষ্ট্ৰিক্ট লিখাৰ পিছত
আহিব। তাত তোমাৰ চাৰ্কুল লিখিব লাগিব, মহকুমা। তাৰপৰা মই ছাবমিট কৰি দিছোঁ আৰু মোৰ যেনেকৈ আছে তোমালোকেও তেনেকৈ ছাবমিট কৰি ল'বা। তাৰপৰা এই ভিলেজ মই চাৰ্চ কৰি লৈছোঁ, যোনটো ভিলেজত আছে সেই ভিলেজত ডাইৰেক্ট চাৰ্চ মাৰি দিলেও হয়, নতুবা চিলেক্ট কৰি ল'ব লাগে। তাৰপৰা আহিব পুলিচ ষ্টেচন, তাৰপৰা তোমাৰ পোষ্ট অফিচ বিঅ' কোনটো হয়, তাৰপৰা পিনক'ড বহাই দিবা। তাৰপৰা আবেদনকাৰী ফটো দিব দিছে, যিহেতু মই আগতেই তেওঁ ফাইলটো বনোৱা আছে সেইকাৰণে বেছি সময় লগা নাই। তোমালোকে এনেকৈ বনাই ল'বা, নিজৰ ভাগে নিজে সোমাই দিবা। তাৰপিছত তোমাৰ ঠিকনাৰ প্ৰমাণপত্ৰ আৰু জন্মৰ চাৰ্টিফিকেট বিচাৰিছে, তাৰ বদলি তোমালোকে দিব পাৰিবা আধাৰ কাৰ্ড নতুবা বাৰ্থ চাৰ্টিফিকেটখন দিলেও হ'ব। তাত বাৰ্থ চাৰ্টিফিকেটৰ ঠাইত আৰু তাৰপৰা বসবাসৰ প্ৰমাণপত্ৰ সেইটোত দিব লাগিব, তোমাৰ আধাৰ কাৰ্ড, ভোট কাৰ্ড সেইকেইটা দিলেও হ'ব তাত। তাৰপৰা তোমাৰ দিব লাগিব পুৰণা কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব, যদি আপডেট কৰিবলগীয়া হয়। তাত মই তেখেতৰ এই পুৰণি কাষ্ট চাৰ্টিফিকেটখন তাত দি দিছোঁ। তাৰপিছত ভোটাৰ কাৰ্ডখন দিছোঁ আৰু ইউজাৰ ফৰ্মখন তাতেই উলিয়াব, যোনে কৰিব অনলাইন। তাৰপৰা ল'ব পাৰিবা, নহ'লে ক'ৰ্টতো পাব, ইয়াতো পাব। সেইখন লাগিব ইউজাৰ ফৰ্ম মানে। তাত তোমাৰ দিব লাগিব প্ৰিণ্টেড, তুমি কেইটা পেজ প্ৰিণ্ট কৰিছা সেই প্ৰিণ্টাৰৰ মতে দিব পাৰা। তুমি এটা প্ৰিণ্ট কৰিলে এটা, দুটা কৰিলে দুটা, তিনিটা কৰিলে তিনিটা দিব পাৰা, এনেকৈ চাই ল'বা। তাৰপৰা স্কেনিং তুমি কেইটা স্কেন কৰিছা পেজ, সেই স্কেন কৰাৰ মতে তুমি দিব পাৰা, নিদিব পাৰা, তাতকৈ অলপ বেছিও দিব পাৰা, সেইটো কোনো কথা নাই। সেইমতে তোমালোকৰ বিলটো বনিব নিজৰ ভাগে নিজে। তাৰপৰা মই আকৌ এবাৰ চাই লৈছোঁ শুদ্ধ হৈছে নাই নামবিলাক, যিহেতু এখন চাৰ্টিফিকেট হয়, তেখেতৰ ভুল হ'লে চবৰে বেয়া লাগে দিয়কচোন। সেইকাৰণে মই আকৌ এবাৰ ৰিচেক কৰি লৈছোঁ। ৰিচেক কৰাৰ পাছত মই নেক্সট ষ্টেপত যাম। তোমাৰ চাই লৈছোঁ কি হৈছে। ঠিকেই পাইছোঁ, বৰ্তমানলৈকে একো গলটি হোৱা নাই। ঠিকে গৈ আছে। এইবিলাক ফটো দিছোঁ, আধাৰ কাৰ্ড দিছোঁ, কাষ্ট ঠিকে আছে, এইটো কাষ্টখন দিছোঁ, তাতো দি দিছোঁ, মই দুটা তাত দিছোঁ। তাৰপৰা তোমাৰ এই কেপচা ক'ডটো এই ইয়াত বহাব লাগিব। কেপচা ক'ডটো বহোৱাৰ পিছত এই চুকত টিক মাৰ্ক কৰাৰ পিছত তোমালোকে ছাবমিট অপশ্যনত যাব লাগিব। সেই ছাবমিট অপশ্যন যোৱাৰ পিছত তোমালোকৰ পেজটো দেখাব কিমান পে' কৰিব লাগিব। তাত 30 ৰুপিজ পে' কৰিব লাগে। 30 ৰুপিজ মই এতিয়া পে' কৰিছোঁ। এতিয়া মোৰ CSC আছে, মই CSC ৱালেটৰ পৰা কাটিব, যিহেতু মই এতিয়া CSC পাছপোৰ্ট বহোৱাৰ পিছত মই এতিয়া পাছপোৰ্টটো বহাই দিছোঁ। মই CSC কাৰণে 10 টকা কিবা এটা কাটিছে আৰু মই পাছপোৰ্ট বহাই দিছোঁ। পাছপোৰ্ট বহোৱাৰ পিছত মোৰ ৱালেট পিন আছে, ৱালেট পিনটো মই বহোৱাৰ পিছত মোৰ একাউণ্টৰ পৰা পইচা কাটিব। এতিয়া এইটো ভুল হ'ল প্ৰথমবাৰ, নেক্সট ট্ৰাই কৰিছোঁ আকৌ। নেক্সট ট্ৰাই কৰা, এইটো পেইণ্টিং হৈ আছে। এইটো কোনো কৰাৰ পিছত ৰিফ্ৰেছ বটন, বেক বটন আপোনালোকে কাটি নিদিব, তেতিয়াহ'লে আপোনালোকৰ ৰিচিপ্টখন জেনেৰেট নহ'ব। এইটো অলপ সময় ৱেইট কৰি দিয়ক, অটো আহিব আপোনালোকৰ ৰিচিপ্টখন। আহিলে মই ৰখি দিলোঁ। তাৰপৰা ইয়াত আহিব এপ্লিকেশ্যন নাম্বাৰ। এই এপ্লিকেশ্যন নাম্বাৰটোৰ দ্বাৰা তোমালোকে ট্ৰেক কৰিব পাৰিবা এইটো এপ্লিকেশ্যনটো এপ্ৰুভ হ'লনে কি হৈ আছে, সেইটো চাব পাৰিবা। এইটো আছে, এইটো সিমান নাই বাৰু, তোমালোকে চাই ল'বা। এইটো দেখুৱাইছে তোমালোকৰ অনলি 30 days বুলি দেখুৱাইছে। তাৰে কিছুমানৰ 13-14 দিনমানতো হৈ যায় দেই কিছুমানৰ।
নতুবা কিছুমানৰ টাইমো লাগি যায়, সেইটো ক'ব নোৱাৰে, তাত অফিচাৰৰ কাম ন। সেইবিলাক কৰাৰ পিছত তুমি পেজটো যোনে কৰিব তাত প্ৰিণ্ট আউট কপিটো দিব পাৰা, নতুবা তুমি ছেভ কৰি থৈ ল'ব পাৰা। এতিয়া মই এইটো প্ৰিণ্ট আউট দি দিছোঁ, আৰু তেখেতক মই দি দিম এইটো কপি। তাৰপিছত মই আকৌ নিজৰ ডেস্কটপত চাবৰ কাৰণে কেতিয়াবা মই এইটো থৈ ল'ম। এইটো মই ছেভত আছে নহয়, সেই ছেভত কৰি থৈ দিছোঁ। আপোনালোকে এতিয়া গম পালে এখন পুৰণা কাষ্ট চাৰ্টিফিকেট কেনেকৈ আপডেট কৰিব পাৰে। আৰু মই কেতিয়াবা তোমালোকক নতুনখনৰ ছেইম প্ৰচেছ, কিন্তু মই নতুনখনৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাই দিম, সেইটো চাবা। যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা, লগতে এটি লাইক কৰি দিবা, আৰু লগত কমেণ্টবিলাক দিবলৈ নাপাহৰিবা। ঠিকেই আছে, এইখন আপোনালোকে দিছোঁ, ভালদৰে চাই লওক। মই এখন কৰি শেষ কৰাৰ পিছত আৰু পিছত কৰিম, তোমালোকক সকলো প্ৰচেছ দেখুৱাই দিম ভালদৰে। তোমালোকে নিজে কৰিব পাৰিবা এইবিলাক। তাৰপৰা তোমালোকৰ ইয়াতে চাব পাৰিবা তোমালোকৰ কিমান কৰিলা, কাষ্ট চাৰ্টিফিকেট, PRC, ইনকম কোনবিলাক কৰিলা তোমালোকে ইয়াতে চাব পাৰে। চিলেক্ট কৰাৰ পিছত তোমালোকে চাৰ্চ কৰিব লাগিব তোমালোকে কোনটো ডিপাৰ্টমেণ্টৰ হয়। সেইটো মই গো বটন কৰিছোঁ, কিন্তু মই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। এইটো মই এতিয়া অলপ আগতে কৰাটো ৰিচিভ হৈছে, এইটো ৰিচিভ হৈছে দেখুৱাইছে তোমালোকক। থেংক ইউ, হ'ব দিয়ক।